অতি বন্ধাই পিনে চাই দিয়া তই খিচিৰি খাইছ ন কেনেকুৱা লাগিছে খাই জানে কেনেকুৱা লাগিছে নমস্কাৰ সকলোকে মই মোৰ লিজা কাহিনী চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মানে শিৱৰাত্ৰি যিহেতু আপোনালোক সকলোকে পোনপ্ৰথমে মই শিৱৰাত্ৰি শুভকামনা জনালোঁ আৰু এতিয়া মন্দিৰলৈ যাম মানে গা চা ধুই লওঁগৈ দেই গা চা ধুই কৰি লগ পাই আছোঁ তো ৰাইজ এতিয়া ওলাই গ'লোঁ মানে ওলাই হৈ গ'ল আইনাটো মানে এনেই পৰি থাকিব যে হস্তি পূজাতে কিনিছিলোঁ সেইটো পৰি থাকিবৰ কাৰণে মানে এতিয়া লৈ আছে আইনা আৰু এইফালে ভাত খাই পানি কাঁহীখন ধুইছে নিজৰ কাঁহীখন এতিয়া বলক গৈ আছোঁ গৈ মানে চাকি জ্বলাই পানি পটককৈ আহিমেই আৰু আপোনালোকে চাগে ভাবিব পাৰে ন মই কেলে বা চাদৰ মেখেলা পিন্ধা নাই মই মানে এটা কথা ভাবিছোঁ মইতো ক্ৰপ টপ পিন্ধি যোৱা নাই ন এনেকুৱা এইযোৰ চক ইমানেই মানে ডিঙি ওপৰত লগা নহয় কি ক'ম তাৰপিছত এয়া একদম তললৈকে আছে এইযোৰতকৈ বেছি মানে এই চোলাটো ভালনে নে চাদৰ মেখেলাযোৰ ভাল কওকচোন চাদৰ মেখেলাটো যিয়ে কি নহওক ন পিঠি অকণ বা পেট অকণ হ'লেও ওলাই থাকিব কিন্তু এনেকুৱা চোলাবিলাকত অকণমানো মানে নোলায় আৰু বহুতে ইয়াত কমেণ্ট কৰিব পাৰে বহুতে মানে কি মোৰ ভিডিঅ' নোচোৱাই হৈছে আজিকালি বাৰু দীঘল ভিডিঅ'বোৰ আৰু কমেণ্ট কৰিব পাৰে যে নিজৰ সাংস্কৃতিক চাদৰ মেখেলা হয় নিজৰ সাংস্কৃতিক চাদৰ মেখেলা আৰু এতিয়া মন্দিৰ যাম যে মানে নামঘৰলৈ যোৱাহেঁতেন নিশ্চয় চাদৰ মেখেলা পিন্ধি গ'লোহেঁতেন এতিয়া মন্দিৰো যাম লগতে পৰীক্ষাও আছে যে যিহেতু সেইবাবে মানে মই এতিয়া এয়া ড্ৰেছযোৰকে পিন্ধি গ'লোঁ আপোনালোকে ডাইৰেক্ট নধৰিব আৰু দেই এতিয়া মানে পালোহি হেৰিয়া দেখিছে নহয় এতিয়া বেলপাত ছিঙিব লাগিব বোলে 3 খিলা পাত থকা কিন্তু মই দেখাই নাই ক'ত পাইছে মই বেলেগ বুলি ভাবিছিলোঁ মোক অকণমান অকণমান চিটিয়াই দিম মোবাইলতে পৰিলে হাই ভাত খাবলৈ হ'লে নি এতিয়া মানে ভাঙলাটো দিলে 4টা নে 5টা এতিয়া মানে এটা টেষ্টিং কৰি যাওঁ যাবা এতিয়া আহিছে তুমি খালা নেকি তুমি ল'ৰা নহ'লে ক'ৰবাতহে থাকিবগৈ খালে মানে দেখিও নাই বাৰু ইমান ক'লা উঠিছে চাহ ভালনে সেইফালে এতিয়া বনাই আছে খিচিৰি টেষ্টি আমাৰ ইয়াত মন্দিৰত বহুত ধুনীয়াকৈ বনাই দেই খিচিৰি শেষ হৈ যায়গৈ তাৰপিছত আকৌ মানে বনাই এইফালে খিচিৰি যা যোগাৰ চলি আছে নে বনালে খাবলৈ অহাহে কথা অকণমান দেৰিকৈ আহিম 12টা কেতিয়াবাতে বাজিলে এতিয়ালৈ বাজি থাকিব নাই নাযাওঁ বাজি আছোঁ আহা নাযাওঁ যাওঁগৈ এতিয়া আমি মানে গৈছোঁ দেই আকৌ খিচিৰি খাবলৈ আহিম সেইটো ভিডিঅ' কৰিব পাওঁ নে নোৱাৰো নাজানো যদি ভিডিঅ' কৰিবলৈ পাৰিম তেতিয়াহ'লে এনেও নিশ্চয় কৰিম নীলাক্ষী নাই দেখা সেইটোৱে আকৌ বাই দিবলৈ কৈছোঁ আকৌ বাই তো ৰাইজ এতিয়া আমি খিচিৰি খাবলৈ যাবলৈ ওলালোঁ এজনী শিৱৰাত্ৰি হৈছে খিচিৰি মেইন বাই ভাত লৈ লৈছে ঠংডালে আৰু জেঠাই আহি আছে ব'লক যাওঁ ভিডিঅ' কৰিব লাগিব তো ৰাইজ আমি ৰাস্তাত গৈছোঁ এই ব্লগ এতিয়া আজি ভণ্টিয়ে বনাব দেই আজি নহয় মানে এতিয়া এই মুহূৰ্তৰ পৰা তাই হাতত ল'লে যেতিয়া এই মুহূৰ্তৰ পৰা মই হাতত ল'লোঁ একেবাৰে লাষ্টতহে মই এণ্ট্ৰি কৰিমগৈ ব'লক ৰাইজসকল এতিয়া মানে খিচিৰি খাবলৈ ইয়াত ঠিকনা পাই গ'লোঁ ইয়াত এতিয়া মানে বহিম আৰু খাম ইফালে খানা চলি এতিয়া পালোহি দেই মানে খিচিৰি খাবলৈ তই মোক নাকৰ ফালে দিয়া না কিবা কয় এতিয়া অকণ পনীয়া কৰি দিলে নেকি খিচিৰি আমি চব বাই তেনেকুৱা পাওঁ যেতিয়া দাঁতকৈ বনাই বেয়া মজা লাগে হয় ইয়াতে বয়ে গৈছেগৈ একদম মানে এনেকৈ মানে এইফালে আমাৰ বাইকনে খাই আছে দেই ঐ চুবাই আছে নে
চক ক এনেকৈ ল না ভালকৈ হাততে নিছে আকৌ মাৰিলি ন আকৌ মাৰিলি তহঁতি কেইবাৰ খালি আৰু ক নাপায় ইমানকৈ খাবলৈ নাপায় কিন্তু ক'ত খালিগৈ নাপায় দেই কেতিয়া খালি তই খিচিৰি খাইছ ন কেনেকুৱা লাগিছে খাই জানে কেনেকুৱা লাগিছে এয়া ৰাজধানী চবেই একদম খিচিৰি খাই আছে খানাইক দেখাই দিওঁ আকৌ অতি বন্ধাই পিনে চাই দিয়া সেইটো কাৰণে চকু ৰঙা ৰঙা হৈছে হয় নাই বাৰু খাবলৈ লৈছে ন ঘূৰি উঠি আহিছে নেকি ঘূৰি উঠি আহিছে এইফালে আমাৰ মনাকাই আৰু আমাৰ সেইফালে কি বুলি মাতে হ'লে নহয় নহয় সেইটো কি বুলি মাতে হ'লে কালু আমাৰ কালু এয়া ক'বই নালাগে একদম খাই মানে নকওঁ আৰু তো ৰাইচ আমি এতিয়া যাব ল'লোঁ খাই গৈ হ'ল যাওঁ তো ৰাইচ আমি এতিয়া যাবলৈ ওলালোঁ দেই খাই গৈ আজৰি খিচিৰিটো খাই ইমান ভাল লাগিলে আজি অকণমানত আছিলোঁ গম পাওঁ নহ'লে যে খিচিৰি শেষেই হ'ল শেষেই হ'ল দেই পালোঁ যে খাবলৈ দেই কালি মানে শিৱৰাত্ৰি যিটো হ'ল ভিডিঅ'টো এণ্ড কৰা নহ'ল নহয় ব্লগটো তাৰপিছত আজি আকৌ ভিডিঅ'টো দিয়াই নহ'ল আকৌ পৰীক্ষা আছিলে মানে সেইটো কাৰণে কাইলৈ ভিডিঅ'টো দিম আৰু এতিয়া মানে আমি মা মই ভণ্টি এতিয়া খাবলৈ গৈছোঁ মই কেমেৰামেন গাইছ আজি দেখাব নোৱাৰো কভাৰ লগাই দিলে ঘূৰাবগৈ নোৱাৰো মোবাইলটো তাৰপিছত নেদেখাওঁগৈ বাৰু কিন্তু এতিয়া মানে ব্লগটো এণ্ড কৰি দিম আজি কেনেকৈ ব্লগটো এণ্ড কৰি দিম বুলি ভাবিছিলোঁ আৰু আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ আহিছোঁ অন্য ব্লগ লৈ আপোনালোকে সকলোৱে হাঁহি থাকক হেপি থাকক মোৰ ভিডিঅ'তে চাই থাকক ধন্যবাদ বাই বাই